সকল এমডি আছামিজ চেনেলটোলৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। যুগমীয়া শৰাইঘাটৰ আগত যিখিনি প্ৰশ্ন দিছিলোঁ আমি তাৰ পাছৰখিনি প্ৰশ্ন দিবলৈ সাজু হৈছোঁ। তোমালোকে মনোযোগেৰে চাবা। প্ৰসংগ সংগতি লগাই বুজাই লিখা। প্ৰথমটো হৈছে অগ্নি, সৰ্প আৰু প্ৰলোভন। এই তিনি একেধৰণেৰে বিষাক্ত। উত্তৰ হৈছে উক্ত কথা ফাকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট ডক্টৰ সূৰ্যকুমাৰ ভূঞা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা লোৱা হৈছে। জুই, সাপ আৰু প্ৰলোভন একেধৰণে বিষাক্ত বুলি কোৱা হৈছে, কাৰণ তিনিওটাই সাংঘাতিক ধৰণৰ অনিষ্ট কৰিব পাৰে। জুই ফিৰিঙঠিৰ পৰা খাণ্ডৱন দাহ হোৱাৰ কথা শাস্ত্ৰত উল্লেখ আছে। সেইদৰে সাপো একেধৰণৰ বিষাক্ত। ফেটি সাপ আৰু 6 আঙুলীয়া খন্তীয়া সাপ দুয়োটাই প্ৰাণহানি কৰিব পাৰে। সেইদৰে প্ৰলোভনেও মানুহৰ জীৱন আৰু সমাজৰ অশেষ অন্যায় কৰিব পাৰে। প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হোৱাটো ধুৰুপ। প্ৰলোভনত পৰি মানুহে গোপন তথ্য প্ৰকাশ কৰিব পাৰে। ফলস্বৰূপে শত্ৰুপক্ষই অন্যায় কৰাত সহায়ক হয়। সেয়ে কোৱা হয় অগ্নি, সৰ্প আৰু প্ৰলোভন একেধৰণৰ বিষাক্ত। তাৰ পিছৰটো চোৱা। বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও 8-10টা মানুহক শিঙিয়ে বিন্ধে। উদ্ধৃত কথা ফাকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট ডক্টৰ সূৰ্যকুমাৰ ভূঞাই লিখা যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা লোৱা হৈছে। ইয়াত লিখকে যুদ্ধত নিহত হোৱা সৈন্য সম্পৰ্কে উল্লেখ কৰিছে। আলবৈৰী ৰণত একেদিনত 10,000 সৈন্য নিহত হোৱাত সেনাপতি লাচিত বৰফুকনে বৰ বেজাৰ পাইছিল। লাচিত বৰফুকনে অসমীয়া সৈন্যসকলৰ ওপৰত বৰ গুৰুত্ব দিছিলে। স্বৰ্গদেউৰ অবিবেচনাৰ বাবে একেদিনাই ইমান সৈন্য নিহত হৈছিলে। লাচিত বৰফুকনে কৈছিল, একোটা সৈন্য একোটা হাতীৰ সমান। তেনে সৈন্য তেওঁ 10,000 হেৰুৱালে। এই কথা তেওঁ স্বৰ্গদেউক জনাব খোজাত ৰাজমন্ত্ৰী বুঢ়াগোহাঁই ডাঙৰীয়াই বাধা দিছিলে। তেওঁ কৈছিল, বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেও 8-10টা মানুহক শিঙিয়ে বিন্ধে। এইটো ৰণ হৈছে। এই জানি 2-4জন লোক কিয় নপৰিব? এই কথা ৰজোৱাক জনোৱা ভাল নহয়। বুঢ়াগোহাঁয়ে এইদৰে কৈছিল কাৰণ তেওঁ ভাবিছিল যে যুদ্ধ হ'লে কিছুসংখ্যক লোকৰ মৃত্যু হ'বই। নিজৰ বাৰীৰ ভিতৰত থকা পুখুৰীটো সিঁচোতেও যেনেকৈ মানুহক শিঙি মাছে বিন্ধে, এইদৰে এখন যুদ্ধত সৈন্য নিহত হোৱাটো স্বাভাৱিক। গতিকে তেওঁ কথাটো ৰজাক নজনাবলৈ কৈছিল। কিন্তু লাচিত বৰফুকনে এই ঘটনাত বৰ দুখ পাইছিল আৰু ৰাজমন্ত্ৰীৰ দৰে সহজভাৱে ল'ব পৰা নাছিল। তাৰ পিছৰটো চোৱা। সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উদ্ধৃত কথা ফাকি আমাৰ পাঠ্যপুথিত থকা ডক্টৰ সূৰ্যকুমাৰ ভূঞাই লিখা যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা লোৱা হৈছে। ইয়াত লেখকে শৰাইঘাটৰ যুদ্ধৰ বিষয়ে উল্লেখ কৰিছে। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ কৰি আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদনাই আছিল শৰাইঘাট ৰণৰ বিজয়ৰ কাৰণ। শৰাইঘাট ৰণৰ কাৰ্যপন্থা অতুলনীয়। ই অসমীয়াৰ বাবে আৱশ্যক আছিল আৰু ভৱিষ্যতেও আৱশ্যক হ'ব। সৈন্যবাহিনীৰ বিভিন্ন অংগ যেনে ঘোঁৰা, নাও, নাৱৰা, অস্ত্ৰ-শস্ত্ৰ, চাউল যুগমীয়া আদি
প্ৰত্যেকেই লগ লাগি দেশৰ মংগলৰ বাবে কাম কৰিব নোৱাৰিলে বিষম বেমেজালি আৰু অনিষ্ট হয়। আগৰ দিনৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, কিন্তু বৰ্তমান যুগত শৰাইঘাটৰ সমস্যা অনেক। সেয়ে লেখকে কৈছে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। অৰ্থাৎ শৰাইঘাটৰ যুদ্ধ এতিয়া নাই কিন্তু শৰাইঘাটৰ যুদ্ধৰ আদৰ্শ এতিয়াও আছে। তাৰপিছতো চোৱা, আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। প্ৰশ্নোত্থিত কথা ফাঁকি আমাৰ পাঠ্যপুথিত থকা ডক্টৰ সূৰ্য কুমাৰ ভূঞাই ৰচনা কৰা যুগমীয়া শৰাইঘাট নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। উক্ত কথা ফাঁকি ৰজা ৰামসিংহক আহোম সেনাপতি লাচিত বৰফুকনে কৈছিল। মোগল সেনাপতি ৰজা ৰামসিংহই কটকী পঠিয়াই লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি দিছিল আৰু কৈছিল তাত থকা আফুগুটি সংখ্যা মোগল সেনাৰ সমান। ৰামসিংহই ভাবিছিল যে সেইদৰে মোগল সেনাৰ সংখ্যা বুজালে লাচিত বৰফুকনে ভয় খাব আৰু যুদ্ধ ত্যাগ কৰিব। কিন্তু লাচিত বৰফুকনে উত্তৰত কটকীক কৈছিল যে ৰামসিংহ আফুগুটি দিছা পতাত পিহিলে পানী হ'ব। লাচিতৰ প্ৰত্যুত্তৰতাই তেওঁ নিৰ্ভীকতাৰ পৰিচয় পোৱা যায়। তাৰ পিছতো চোৱা, এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বক লৈ টনাটনি হ'ব। তাৰপিছত চোৱা, উদ্ধৃত কথা ফাঁকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট ডক্টৰ সূৰ্য কুমাৰ ভূঞাই লিখা যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। বৰ্তমান শৰাইঘাটৰ অৰ্থাৎ অসমৰ সমস্যাবোৰৰ কথা প্ৰসংগ কৰি লেখকে এই কথাষাৰ কৈছে। অতীতৰ শৰাইঘাটৰ সমস্যা আছিল কেৱল সামাজিক, কিন্তু বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ বিভিন্ন সমস্যা হৈছে বছৰি হোৱা বানপানী, দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰিমৰক, ভূমিকম্প, দাঁতিকাষৰীয়া জাতি জনজাতিৰ সৈতে মতভেদ, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ বেয়া প্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক তথা প্ৰশাসনীয় সমস্যা ইত্যাদি। এই সমস্যাবোৰ একেবাৰে চলি থাকিলে অসমৰ অস্তিত্ব নাথাকিব বুলি লেখকে মন্তব্য কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকক কিছুমান সন্ধি ইয়াত ভাঙিবলৈ দিয়া হৈছে। পৰীক্ষা, উজ্জ্বল, নিশ্চয়, দেৱালয়, শিৰচ্ছেদ, দৈনিক, মুনীন্দ্ৰ, সঞ্চয়, হিমালয়, জগন্নাথ, এইদৰে। এইখিনি সন্ধি ভঙাৰ আগতে সন্ধি কাক বোলে তাক মই ক'ব খুজিছোঁ, তোমালোকে অকণমান মন দি শুনা। সন্ধি কাক বোলে? সন্ধি হ'ল দুটা শব্দৰ যোৰা লগোৱা এটা উপায়। অৰ্থাৎ দুটা শব্দৰ প্ৰথমটো শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণৰ মিলন ঘটাকে সন্ধি বুলি কোৱা হয়। যেনে শুভ যোগ ইচ্ছা, শুভেচ্ছা। সন্ধি কেই প্ৰকাৰৰ আৰু কি কি? সন্ধি হৈছে তিনিবিধ সন্ধি: ব্যঞ্জন সন্ধি, স্বৰসন্ধি আৰু বিসৰ্গ সন্ধি। এতিয়া ব্যঞ্জন সন্ধি, ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ মিলন ঘটিলে তাক ব্যঞ্জন সন্ধি বোলে। যেনে উৎ যোগ ছেদ, উচ্ছেদ, সম যোগ কৃত, সংস্কৃত, দিক যোগ অন্ত, দিগন্ত, তৎ যোগ উপৰি, তদুপৰি। তাৰপিছত আহিলে স্বৰসন্ধি। স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন ঘটিলে তাকে স্বৰসন্ধি বোলে। যেনে নীল যোগ আচল, নীলাচল, প্ৰতি যোগ এক, প্ৰত্যেক। তাৰপিছত আহিলে বিসৰ্গ সন্ধি। ব্যঞ্জন অথবা স্বৰবৰ্ণৰ লগত
বিসৰ্গ সন্ধি হ'লে তাক বিসৰ্গ সন্ধি বোলে। যেনে নমঃ যোগকাৰ নমস্কাৰ, নিঃ যোগ স্থূৰ নিষ্ঠুৰ। এতিয়া ইয়াত থকা মই সন্ধি কেনেধৰণে ভাঙিছোঁ মই তোমালোকক ক'ম, তোমালোকে চাবা। সন্ধি পৰীক্ষা, পৰি যোগ ইক্ষা পৰীক্ষা, দৈনিক, দিন যোগ এক দৈনিক। নৰেন্দ্ৰ, নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ, উল্লেখ, উদ্যোগ লেখ উল্লেখ। সংযম, সম যোগ যম, মহাৰ্ঘ, মহা যোগ অৰ্ঘ মহাৰ্ঘ। উদ্যোগ জল উজ্জ্বল, মুনীন্দ্ৰ, মুনি যোগীন্দ্ৰ মুনীন্দ্ৰ। ইত্যাদি, ইতি যোগ আদি ইত্যাদি। প্ৰত্যেক, প্ৰতি যোগ এক প্ৰত্যেক। নয়ন, নে যোগক নয়ন। মহাত্মা, মহান যোগ আত্মা মহাত্মা। নিশ্চয়, নিঃ যোগ ছয় নিশ্চয়। সঞ্চয়, সম যোগ ছয় সঞ্চয়। উদ্ধাৰ, উদ্যোগ হাৰ উদ্ধাৰ। সম্ৰাট, সম যোগ ৰাট সম্ৰাট। উন্নতি, উদ্যোগ নতি উন্নতি। দুৰ্নীতি, দুহ যোগ নীতি। দেৱালয়, দেৱ যোগ আলয় দেৱালয়। হিমালয়, হিম যোগ আলয় হিমালয়। বিদ্যা যোগ বিদ্যালয়, বিদ্যা যোগালয় বিদ্যালয়। হৰানন, সৎ যোগানন হৰানন। সতীশ, সতী যোগ ইহ সতীশ। দুশ্চিন্তা, দুশ্চিন্তা, দুহ যোগ চিন্তা। শিৰচ্ছেদ, শিৰ যোগ ছেদ। জগন্নাথ, জগত যোগ নাথ। উচ্ছৃংখল, উদ্যোগ শৃংখল। আশাতীত, আশা যোগ অতীত আশাতীত। যথোচিত, যথা যোগ উচিত যথোচিত। ৰামায়ণ, ৰাম যোগ অয়ন ৰামায়ণ। ছাত্ৰ ছাত্ৰীসকল, মই আজিলৈ পাঠ সামৰণি মাৰিছোঁ আৰু পিছত মই তোমালোকক যোগমীয়া শৰাইঘাটত থকা প্ৰশ্নকেইটা আৰু এন ফ্ৰাংকৰ ডায়েৰী দিবলৈ মই চেষ্টা কৰিম।